ভাওনা চাবলৈ ওলাইছোঁ। ভাওনা লাহল কলেজতে আছে। 6টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিলে, এতিয়া 5:50 হৈয়ে গ'ল। আমি দেৰিকৈ দেৰি হৈ গ'ল ওলোৱাটো অলপ, তাত অলপ লেটকৈ হ'ব চাগে, 6টাৰ পৰা নহয় চাগে। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা কলেজলৈ প্ৰায় 10 মিনিটৰ ৰাস্তা। গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, ভাওনা দেখুৱাবলৈ চেষ্টা কৰিম। বহুদিনৰ মূৰত আজি ভাওনা চাম। ভাওনা চোৱাৰ মোৰ মনতে নাই, সৰুতে চাইছিলোঁ বুলি মাহঁতে কয়, কিন্তু মোৰ মনত নাই। কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গৈ লগ পাই আছোঁ আপোনালোকক। বাই বাই। ভাওনা ষ্টাৰ্ট হ'বলৈ হৈছে আৰু মনত রাখবা লক্ষ্মী। কাৰোবাৰ চলাহী কথাত ফুটচাবলৈ এই লক্ষ্মীয়ে নিজ কৰ্তব্যত আগবঢ়া নাই প্ৰভু। চাহৰ লগত পিঠা খাব দিছে, এয়া ঘিলা পিঠা আৰু তিলৰ পিঠা দিছে খাবলৈ। চাহ খাই ল'ব। এতিয়া এনেই ফুৰিব আহিছোঁ, ইয়াতে ৰান্ধনি হাতত চাহ খাই ল'ব লাগে। কলেজৰ মানুহবিলাক অহা যোৱা কৰি আছে। সকলোৰে নিশ্চয় ভালে হ'ব, মোৰো ভাল। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ, এতিয়া প্ৰায় 2টাই বাজিলে। ৰাতি যিহেতু ভাওনা চাবলৈ গৈছিলোঁ, সেই গতিকে ৰাতি হোৱাটো বহুত দেৰি হ'ল আৰু শুই উঠাটোও বহুত পলম হ'ল। সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট নকৰিলোঁ আৰু ৰাতিপুৱা যিহেতু মই 9টা বজাত ওলাই যাবই লাগে ন, সেইকাৰণে বনোৱা নহ'ল।
এতিয়া 2টা বজাতে ষ্টাৰ্ট কৰিছোঁ। সঁচাই কালি ভাওনাখন চাই বহুত ভাল লাগিল। ইয়াতে পঢ়ি লওঁ। শংকৰদেৱৰ সৃষ্টি ভাওনা এতিয়াও আমাৰ অসমীয়া সমাজত যে প্ৰচাৰিত হৈ আছে, সঁচাই বহুত মানে ভাল কথা। এই প্ৰথাবিলাক যে আগলৈও এনেকৈয়ে চলি যায়, সেয়াই আৰু কিনো ক'ম। ৰাতি কৰা ভিডিঅ'বিলাক আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গুডু, ভাওনা চালা? কেনেকুৱা লাগিলে কোৱা? ভাল লাগিলে। জুই জুই জুই? কিমান জুই? গোটেই জীৱন জুই। গোটেই জীৱন জুই? কোন ওলাইছিলে ভাওনাত? মহাসুৰ আৰু ৰাক্ষস। তোমাৰ টোপনি ধৰিছিল ভাওনা চাই থাকোঁতে? টোপনিটো ধৰিছিল কিন্তু ভাগৰ নালাগিছিল। দাঁতখিনি চাওঁ তোমাৰ। দাঁত পুৰা নাই, তাৰ পোকে খাই কলা কলা হৈ আছে।